कलागाव टाउन पिसिडिसिआव इउपिपिएलनि एमजे एनरेगा बिथांखिनि मोन 7 आसुनि बेखेवदों। लकसभा बिसायख'थिनि सिगांनो 35 नं मोदैबारि बियाबाव इउपिपिएल दोलोआ एमजे एनरेगा बिथांखिनि मोन 7 आसुनि बेखेवनो मोननानै दोलोनि मावथिफोरा गोजोननाय फोरमायदों। मख'जायोदि बावैसो सिगां बियाबनि सिङाव थानाय नाप्तिपारा पिसिडिसिआव बे बिथांखिखौ बेखेवनायनि उनावनो दिनै 11 डिसेम्बर कलागाव टाउन पिसिडिसिआव मोनथाम बिथांखि खामानिनि बेखेवनाय जायो। बिनिनो कलागावनि बाथौफुरियाव बाथौ थानसालि सोरगिदिंनि खामानि 2 नं सिंग्रिमारियाव पिसिडिसि ब्लकनि जौगाथाय आरो कमापारा बुटियामारि दैमानि माथावरि फोजौनाय खामानिखौ बेखेवना होयो। बाथौफुरियाव बाथौ थानसालिनि सोरगिदिं फोजौनाय खामानिखौ बेखेवना होयो उदालगुरि जिल्लानि फरायसालिनि आजिरा मोननाय नायगिदिंगिरि नबिन चन्द्र बर'आ। 2 नं सिंग्रिमारि सिसि ब्लकनि फोजौनाय खामानिफोरखौ बेखेवना होयो मोदैबारि बियाबनि TCLCCनि लेङाइ आफादगिरि निरिकन सर्गियारिया आरो कमापारा बुटियामारि दैमानि माथावरि फोजौनाय खामानिखौ बेखेवना होयो मोदैबारि ब्लक इउपिपिएलनि आफादगिरि पबित्र बसुमतारिया। बे बिथांखिनि खामानि मावनायखौ बेखेवना बारग' फरायसालिनि नायगिदिंगिरि नबिन चन्द्र बर' आरो TCLCCनि लेङाइ आफादगिरि निरिकन सर्गियारिया मा फोरमायदों नायनिखै। অনুভৱটো বহুত ভাল লাগছে। আমি কলাগাঁৱৰ মাত্ৰ টাউনৰ একেবাৰে ভিতৰতে থকা কেইঘৰমান বড়ো জনগোষ্ঠীৰ মানুহে আৰাধনা বা উপাসনাথলী হিচাপে আমি এটা বাথৌ মন্দিৰ নিৰ্মাণ কৰি আহিছিলোঁ, কিন্তু কোনো ধৰণৰ চৰকাৰী সাহায্য আমি পোৱা নাছিলোঁ আৰু যাৰ কাৰণে আমি বাথৌ মন্দিৰটো নিৰ্মাণ কৰিব পৰা নাই। তথাপিতো আমি ব্যক্তিগত পইচাৰ বা টকাৰে আমি বাথৌ মন্দিৰটোৰ চাৰিসীমা বা বাউণ্ডাৰী ৱাল আৰু তাৰপিছত গুদামঘৰ বা প্ৰস্ৰাৱঘৰ আমি নিৰ্মাণ কৰি লৈছোঁ আৰু অস্থায়ীভাৱে আমি এটা নামঘৰো নিৰ্মাণ কৰি থৈছোঁ, যাৰ তলত বহি ফালে আমাৰ ভক্তসকলে উপাসনা কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰি লৈছোঁ। তথাপিতো স্থায়ী এটা ভাৱে মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে আমাক বহু টকাৰ প্ৰয়োজন আছে। তথাপি প্ৰাথমিক পৰ্যায়ত আমাক ইউপিপিএল দলৰ সাহায্যত বা তেখেতসকলৰ উদ্যোগত আমাক কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ জৰিয়তে আমাক ফেলোলেণ্ডৰ কাৰণে কামৰ কাৰণে আমাক প্ৰায় 4 লাখ টকাৰ এটা মানে সাহায্য আগবঢ়াইছে আৰু সেই কাৰ্যসূচী আজি ইউপিপিএল দলৰ দলীয় কৰ্মী আৰু আমাৰ ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি আৰু TLCCৰ উপসভাপতি আৰু ডেভেলপমেণ্ট ব্লকৰ কৰ্মচাৰীবৃন্দৰ উপস্থিতিত আজি ইনাগৰেশ্যন হ'ল বা মুকলি হ'ল আৰু কামটো অতি সোনকালে তেখেতসকলে কৰিম বুলি ফালে কৈছে, তাৰ কাৰণেও আমি সন্তুষ্ট লাভ কৰিছোঁ। তথাপিতো আমাৰ এই মন্দিৰটোৰ বাবে এটা অতি প্ৰয়োজনীয় অভাৱ এটা পূৰণ কৰিবলৈ অহা বুলি জানিব পাৰি আমি সঁচাকৈ আনন্দিত হৈছোঁ। সুখী হৈছোঁ আৰু ইয়াতে বসবাস কৰা ৰাইজসকলেও মানে সুখী হৈছে যে বিগত দিনছোৱাত মানে চৰকাৰী ঢুকি নোপোৱা এনেকুৱা এটা জৰাজীৰ্ণ হৈ থকা আৰ্থিন বান ধৰক দুৰ্নীতিৰ কালত প্ৰটেকশ্যনৰ কাৰণে বানপানী উঠে, তো তেনেকুৱা আঁচনিবোৰ পোৱা নাছিলে। তো আজি আমাৰ ব্লকৰ কলাগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আমাৰ টাউন VCDCৰ অন্তৰ্গত আমাৰ ভাইচ চেয়াৰমেন ডাঙৰীৰ সহযোগত তথা আমাৰ এই অঞ্চলৰ যিবিলাক নেকি আমাৰ লিডাৰ্ছৰ সহযোগত আৰু ৰাইজৰ তত্ত্বাৱধানত মানে তেওঁলোকে গাঁও সভাত এইটো আৰ্থিন বানটো লাগে বুলি তেনে উত্থাপন কৰিছিলে আৰু সেই মৰ্মে আমি প্ৰায়ৰিটিত আনি পেলাই এইটো মানে এষ্টিমেট বনাই আজি ইনগ্ৰেশ্যন কৰা হৈছে। সেইবাবে ইয়াৰ ৰাইজখিনিয়ে খুব আনন্দিত হৈছে আৰু তেখেতসকলে আশা কৰিছে যে তেখেতসকলৰ যিবিলাক নেকি ভৱিষ্যত হ'বলগীয়া তেনেকুৱা আৰ্থিন বান বা বান মানে প্ৰটেকশ্যনৰ কাৰণে কাম এইসমূহ মানে পাই থাকিব বুলি আশা ৰাখিছে।